গামোচা চাপি জেলেং আজিৰ এই একাডেমিৰ সকলো কৰ্মকৰ্তাৰ মানুহজন ধন্যবাদ জনাইছোঁ মই শুভকামনা জনাইছোঁ আকৌ কেতিয়াবা আহিম কিবা অনুষ্ঠান কিবা প্ৰগ্ৰামলৈ আৰু সকলোৰে ভাল হওক খুব ভালকৈ পঢ়া আগবাঢ়ি যোৱা and touch the sky. Thank you. আৰু আনন্দৰাম বৰুৱাৰ ওপৰত মই এখন চিনেমা প্লেন কৰি আছোঁ আৰু তেওঁৰ জীৱনৰ ওপৰত চ' সেইটো এটা ভাল লাগিছে যে মই তেওঁৰ ওপৰত এখন চিনেমা বনাই আছোঁ আৰু আনন্দৰাম বৰুৱা একাডেমীত মই আহিছোঁ আজি সকলোকে মৰম জনাইছোঁ সীমা মই পৰহিলৈ আছে নেকি তাইক ফেলিচিটেশ্যন কৰোঁ মইতো একেলগে আছোঁ ইণ্ডোনেছিয়াত তাইৰ লগত কিন্তু মই পৰহি মই থাকিব নোৱাৰিম মই আকৌ গোৱা শ্ব' আছে মই গোৱা যাব লাগে গোৱা দিল্লী তাৰপিছত আকৌ মই তাইৰ ঘৰলৈ যাম তাইৰ সেইকাৰণে মই খুবেই ভাল পাওঁ কাৰণ তাইক কোনেও যেতিয়া চিনি নাপায় তেতিয়া মই চিনি পাইছিলোঁ তাইক আৰু প্ৰথমৰ পৰা মই আটাইতকৈ বেছি ইনস্পায়াৰ কৰিছিলোঁ চ' তাই মোৰ ঘৰৰ ছোৱালীৰ নিচিনা চ' সেইকাৰণে মই তাইক চাবৰ কাৰণে গৈছোঁ ইণ্ডোনেছিয়া তাই মাতি পঠাইছিলে চ' আমি অকল মই বুলি নহয় সকলোৱে আনন্দিত আৰু সীমা আৰু নাম কৰক আৰু সীমাৰ নিচিনা আৰু তেনেকুৱা স্পৰ্টছমেন ওলাব অসমৰ পৰা সেইটোৱে বিচাৰোঁ ব্ৰহ্মপুত্ৰ শেহতীয়াকৈ অনেক দুৰ্ঘটনা আজি 40গৰাকী যাত্ৰী ডুবিছে 28গৰাকী উদ্ধাৰ হোৱা নাই এই দুৰ্ঘটনা সন্দৰ্ভত আপোনাৰ আবেগিক অনুভৱ কি জানিব সেইটো এতিয়া মোক খবৰটো পাইছোঁ কথাটো যে তাৰ কাৰণে আচলতে সাৱধান হ'ব লাগিব কথাটো ব্ৰহ্মপুত্ৰ এখন ইমান ডাঙৰ বিশাল নদী চ' তাত যেতিয়া মানুহ নামে যথেষ্ট সেই প্ৰিকশ্যনবিলাক লাগিব আৰু হয়তো আমাৰ নাওবিলাক সেইমতে ইমান আপগ্ৰেডেড নহয় চাগে সেইটো কাৰণে এনেকুৱা দুৰ্ঘটনা হৈছে ইয়াত বাহিৰততো ডাঙৰ ডাঙৰ নদীত বহুত নাও চলি থাকে কিবা চলি থাকে কিন্তু দুৰ্ঘটনা হোৱাটো আমি খুব কম শুনো চ' এইটো আমাৰ দায়িত্ব যে আমি আপগ্ৰেড কৰিব লাগে নাও চাওবিলাক